অব্যাহত আছে বৰছল দবা শংখ বৰকাহ বজাই প্ৰতিবাদ সাব্যস্ত কৰিলে আছু কৰ্মীয়ে দাহ কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে সৰব হৈ পৰিছে আছু জাতি বিৰোধী মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে অৰ্ধেন্দু দে আছুৰ উদ্যোগত উলিয়ালে এক প্ৰতিবাদী সমদল এই দৃশ্য আমি দেখুৱাইছো সদন ছাত্ৰ সন্থাৰ এইসকল সদস্যই প্ৰতিবাদ সাব্যস্ত কৰিছে এক অভিনৱ প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৰছলা দবা শংখ বৰকাহ বজাই প্ৰতিবাদ সাব্যস্ত কৰিছে আছু কৰ্মীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰিছে তেওঁলোকে আৰু লগতে প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে সৰব হৈ পৰিছে আছু জাতি বিৰোধী কোনো ধৰণৰ মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে অৰ্ধেন্দু দে আছুৰ উদ্যোগত উলিওৱা হৈছে এই প্ৰতিবাদী সমদল সংস্থাপিত কৰিবলৈ বিচাৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো আজি বৰছলাত আৰু আমি সৰু অসম ছাত্ৰ সন্থাই বৰছলাৰ মাটিৰ পৰা সকিয়াই দিছো যে অচিৰেই এই যিখন বিধেয়ক সেই বিধেয়কখন তেওঁলোকে বাতিল কৰিব লাগিব অথবা কিন্তু ইয়াতকে আমি জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম শুনা গৈছে দবা শংখ কাহ বাজিছে কি ক'ব আপোনালোকে হয় আজি আমি পশ্চিম ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাই আজি শ্বহীদ বেদী যি 855 গৰাকী যি শ্বহীদ হ'ল সেই শ্বহীদৰ আজি আমি বন্তি প্ৰজ্বলন কৰি এই শ্বহীদৰ তেজৰ মূল্য ৰাখিবৰ কাৰণে আমি শংখ দবা আৰু বৰতাল বজাই আজি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যাতে কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ বিজেপি চৰকাৰে আমাৰ এই দাবী মানি লয় বৰপেটা আৰক্ষীৰ জালত পৰিছে 7টা